কবিতাৰ শিৰোনাম আহ্বান। যুগে যুগে নাৰী জাতিক পূজা কৰি আহিছে আৰু আনটোফালে এচামে পাশবিকতাৰ চৰম সীমা অতিক্ৰম কৰি নাৰীক পণ্য হিচাপে গণ্য কৰি দৰদাম কৰিছে। এজনী ছোৱালীৰ সতীত্ব নাশ কৰি পশুটোৱে তাইক সানি খুচি চিৰদিনলৈ শুৱাই থলে আৰু মানুহে তাইৰ চিৰশান্তিৰ বাবে মমবাতি জ্বলাই প্ৰাৰ্থনা কৰিলে, ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে। আকৌ পুনৰাবৃত্তি একেই ঘটনাৰ, আকৌ যে একেই কাৰ্যাৱলী। এয়াই হেনো ভাৰতত নাৰীৰ সঁচা অৰ্থত ন্যায়। আৰু আধা সংখ্যক সেই মুখধাৰী পশু মুকলি আকাশৰ তলত নিৰ্ভয়ে বিচৰণ কৰি আছে, কাৰণ সিহঁত হেনো নাবালক, 18 বছৰ হোৱা নাই, কিন্তু পশু হোৱাৰ বয়স হৈছে। হে দেশবাসী, সময় উকলা নাই, পশুক বাদ দি নাৰীক মৰ্যাদা দে আৰু সঁচা অৰ্থত সাৰ্থক হ'বলৈ দে নাৰী দিৱস উদযাপনৰ প্ৰকৃত তাৎপৰ্য। ধন্যবাদ।